साबुन है ये मेंटालिटी है क्या ये पगला हसाके पगला नेকি পগলা হয় যদি হয় এখন পেচিন ওলায় আৰু এই সাবুন ওলায় কি হল এজন অচিনাকি ব্যক্তি ঠিক পাগলৰ দৰে আৰু তেনেকুৱা এজন ব্যক্তি এখন ঘৰ মানুহৰ ঘৰৰ পাছফালে আছিল আৰু এই সময়ত কৰোণাৰ আতংকৰ এই সময়ত গাঁৱৰ ৰাইজে ভয় খাই মোক খবৰ দিছিল আৰু তাতে মই গৈ মেলি তেখেতক সেই ঘৰৰ পৰা উঠাই মেলি বাহিৰলৈ ওলাই আনিলোঁ ওলাই অনাৰ পাছত তেখেতক মানে আমি কিনো কৰিব পাৰোঁ এই বিষয়ে আমি স্থানীয় আমাৰ প্ৰশাসনৰ ওচৰত খোৱাং থানাত আমি যোগাযোগ কৰিছিলোঁ তেখেতলোকেও আমি ফটো পঠিয়ালোঁ ফটো পঠিওৱাৰ পাছত তেখেতলোকে ক'লে যে যিহেতু তেখেতক ফটো চাই বিকাৰগ্ৰস্ত বা মানসিক বিকাৰগ্ৰস্ত বুলি ধৰা হৈছে